জুবিন গাৰ্গ হত্যাৰ ন্যায় নামত আচলতে ৰাজনীতি কোনে কৰিছে? চৰকাৰে ন্যায় কাৰ পৰা বিচাৰিছে? আমাক চৰকাৰে ন্যায় দিবনে? নে এনেকৈ আচল নকল অনুৰাগী বিচাৰি আন্দোলন কৰি বিষয়টো অন্য দিশলৈ লৈ যাব বিচাৰিছে? পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত বৰুৱা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰী। আমাৰ প্ৰশ্ন, মন্ত্ৰী পীযুষ হাজৰিকাই যদি চৰকাৰৰ ওচৰত দাবী জনায় যে ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব লাগে, খৰতকীয়া হ'ব লাগে, আৰু সেই দাবী জনাবলৈ যদি মন্ত্ৰী পীযুষ হাজৰিকা ৰাজপথলৈ ওলাই আহে, তেন্তে সেই ন্যায় তেখেতে কাৰ ওচৰত বিচাৰিছে? কোনখন চৰকাৰৰ ওচৰত বিচাৰিছে? মন্ত্ৰী জয়ন্ত বৰুৱা, মন্ত্ৰী ৰণোজ পেগু যদি ৰাজপথলৈ ওলাই আহিছে, কোনোবা বিধায়ক ওলাই আহিছে, সাংসদ ওলাই আহিছে, কোনোবা দলীয় প্ৰতিনিধি ওলাই আহিছে, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু কাৰ্যপালিকাৰ সদস্য যদি ৰাজপথলৈ ওলাই আহে, তেন্তে কথাবিলাক অকণমান দেখাত শুনাত বিসংগতি হৈ থাকে।